আসসালামু আলাইকুম মোৰ মা ভনীসকল অসমীয়া ইসলামিক চেনেলটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছে। আল্লাহৰ ৰহমতত ময়ো ভালে আছোঁ। মোৰ বন্ধু এজনে মোক সুধিছে যে মুনাজাত কৰিলে কি দোৱা মাতিব লাগিব। এইটো খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন। ইয়াৰ জৰিয়তে আপোনালোক সকলোৱে শিকিব পাৰিব। ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ বন্ধুসকল, তাৰাবিহ মানে হৈছে আৰাম কৰি কৰি পঢ়া। 4 ৰাকাতৰ মূৰে মূৰে বহিবৰ কাৰণে এইটো কাৰণতে কোৱা হয় যে ইশাৰ নামাজ আৰু তাৰাবিৰ 20 ৰাকাত নামাজ এই গোটেইখিনি মিলি আমাৰ বহুখিনি নামাজ হৈ যায়। গতিকে দিনৰ দিনটো আমি ৰোজা ৰাখি তাৰাবি পঢ়িব সময়ত যেন আমি ভাগৰি নাযাওঁ, আমাৰ হেলা নালাগে, সেইবাবে ৰেষ্ট লৈ লৈ পঢ়িব কোৱা হৈছে। গতিকে আমি এনে বহাতকৈ আমি যিখিনি সময় বহিম সেইখিনি সময়ত যদি আমি যি জানো সেইখিনি পঢ়ো, তেতিয়াহ'লে আমাৰ সব কামও হ'ল আৰু আৰাম কৰাও হ'ল। এইফালে সোশ্যাল মিডিয়াত এটা দোৱা ভাইৰেল হৈছে যাক কোৱা হয় সুবহানাজিল মুলকি, যিটো দোৱা গোটেই মোৰো মুখস্থ নাই। আপোনাৰ যদি এইটো দোৱা মুখস্থ আছে তেন্তে আপুনি মাতিব পাৰে, কোনো সমস্যা নাই, কিন্তু এইটো দোৱাই পঢ়িব লাগিব বুলি কোনো হাদিছ শৰীফত উল্লেখ নাই। এনেকুৱা কিছুমান ভুৱা নিয়মৰ বাবে আমাৰ সমাজত বহু সংখ্যক লোক তাৰাবিৰ পৰা বিৰত থাকে। তাৰাবিৰ এই দোৱাটো মুখস্থ নথকাৰ বাবে তেওঁলোকে তাৰাবি পঢ়িব ভয় কৰে। গতিকে মোৰ বন্ধুসকল, আমাৰ ধৰ্মক একেবাৰে সহজভাৱে ল'ব, আমাৰ দিনৰ কাম কৰিবৰ কাৰণে আসান হ'ব। 4 ৰাকাত নামাজৰ মূৰে মূৰে মই কি পঢ়ো? মই প্ৰথমতে পঢ়ো 3 বাৰ দৰুদ শৰীফ, তাৰে পিছত 3 বাৰ আল্লাহু আকবার আৰু 3 বাৰ আস্তাগফিৰুল্লাহ। আল্লাহ নবী ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে প্ৰত্যেক নামাজত সালাম ফিৰাই 3 বাৰ আল্লাহু আকবার উচ্চ স্বৰে কৈ তাৰে পিছত আস্তাগফিৰুল্লাহ 3 বাৰ কৈছিল। সেইবাবে মই 4 ৰাকাতৰ মূৰে মূৰে দৰুদ শৰীফ 3 বাৰ, আস্তাগফিৰুল্লাহ 3 বাৰ আৰু আল্লাহু আকবার 3 বাৰ পঢ়ো। বাকী আপুনি আপোনাৰ ইচ্ছা অনুযায়ী যি পঢ়িব পাৰে। আপুনি সূৰা ফাতিহা পঢ়িব পাৰে, যাক কোৱা হয় দুৱাৰ সূৰা। আপুনি আয়াতুল কুৰসী পঢ়িব পাৰে, দৰুদ শৰীফ পঢ়িব পাৰে, ইস্তিগফাৰ পঢ়িব পাৰে। আপুনি চাহ পানী কিবা খাব ইচ্ছা কৰিলে আপুনি খাব পাৰে। বহাটো কোনো বাধ্যতামূলক নহয়। আপোনাৰ ভাগৰ লাগিলে আপুনি বহিব, আপোনাৰ ভাগৰ নালাগিলে আপুনি বহিব নালাগে। তাৰাবিৰ শেষত আপুনি আপোনাৰ ইচ্ছা অনুযায়ী দোৱা কৰিব পাৰে। এই বিষয়টো আপোনালোকৰ ক্লিয়াৰ হৈ গৈছে বুলি মই আশা কৰিছোঁ। কিবা বুজি নাপালে কমেণ্টত জনাব। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। আপোনাৰ এটা শ্বেয়াৰৰ কাৰণে হয়তো কোনোবাৰ উপকাৰ হ'ব পাৰে। মোৰ কাৰণে দোৱা কৰিব। আসসালামু আলাইকুম। এনেকুৱা ভাল ভাল ভিডিঅ' আগলৈ চোৱাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। কিবা জানিবলগীয়া থাকিলে কমেণ্টত জনাব। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। আপোনাৰ এটা শ্বেয়াৰৰ কাৰণে হয়তো কোনোবাৰ উপকাৰ হ'ব পাৰে। আসসালামু আলাইকুম।